बर' हारिनि नोगोरफोर नोंथांमोननि गेजेराव आं मोनसे भिडिअ लानानै फैदों। बिटिआरनि चिफ प्रमद बर' सारआ मोनसे बिबुंथि लाखिदों। बिथाङा जोबोद गेवलाङैनो बेसेन गोसा बिबुंथिफोरखौ होदों आरो नोंथांमोननि गेजेरावहाय नोंथांमोनहा मिथिनांगौ दं होननानै आं सानो। जों जेब्लायबो जों मालाबा बिथांखौ पलिटिकेल लिडार होननानै जोंनि मानसिफ्रा नेगेटिभ साननो नागिरो। दा नोंथांमोननि गेजेराव आं ओंखायनो बिदिखौ आं होग्रोगोन। होनायनि उनाव नोंथांमोना डिसकासन खालामनानै सारिजारि खालामनानै कमेन्टखौ होनो हागोन। बिनि उनावहाय नोंथाङा भिडिअखौ नायजोबाबा कमेन्टखौ होनो नाङा आरोना। बे आरो फै अब्ला नोंथांमोननि भिडिअखौ आं होनानै होनोसै। बे गेदेमा सारा मा फोरमायदों आरो नोंथांमोननि गेजेरावहाय आं दा जोबनायावहाय रायलायगोन। नायग्रोदो। गोरबोनि गाहाम हामलायनायखौ बावहरदों। আজিৰ সময়ত বিশেষকৈ মই ভাবিব নোৱাৰা এটা আনন্দিত পাইছোঁ যে আমাৰ জনিল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া, মই দাদা বুলি কওঁ, তেখেতৰ ঘৰত যোৱা 15-20-25 বছৰত বহুতবাৰ আহিলোঁ। টিপকাই পৰ্বতজোৰা অঞ্চলত কেতিয়াবা চাইকেলেৰে কেতিয়াবা মটৰ চাইকেলেৰে ঘূৰিছোঁ, বহুত কথা বাৰ্তা পাতিছোঁ, কিন্তু ময়ো জানা নাছিলোঁ কি জনিল দাৰো মাটি নাছিলে। আজিহে দাদাই ক'লে যে 2 কোঠাৰ 10 লেচা মাটি জনিল দা আজি পাব। 1970ৰ পৰা চেষ্টা কৰি আজি 2 কোঠা 10 লেচা মাটি, মানে আমাৰ বড়োসকলৰ উচ্চ স্তৰৰ এজন চিন্তাবিদ, সাহিত্যিক, সাহিত্য একাডেমী বঁটা পোৱা মানুহজনো লেণ্ডলেছ হৈ আছিলে। ইয়াতকৈ আৰু দুখৰ বিষয় একো নাছিল। গতিকে মই কোকৰাঝাৰৰ পৰা ওলাওঁতে ভাবা নাছিলে আমাৰ কামটো যে ইমান ডাঙৰ কাম হ'ব আজি। আৰু এই কথাখিনি মই BTCৰ যেতিয়া দায়িত্ব লৈছিলোঁ তেতিয়া আমাৰ সতীৰ্থসকলৰ লগত আলোচনা কৰিলোঁ যে যি কামটো আমি কৰিব পাৰোঁ, আইনগতভাৱে কোনো বাধা নাই, আইনে আমাক কৰিবলৈ দিছে, এই কামখিনি আমি এইটো বছৰতে, এই 5 বছৰতে কমপ্লিট কৰি থৈ যাম। আৰু 5 বছৰত আমি চেষ্টা কৰিম বড়োলেণ্ডত কোনো এজন ব্যক্তি যাতে ভূমিহীন হৈ থাকিব নালাগে, এই কামটো কৰিম বুলি আমি এটা দায়িত্ব লৈছিলোঁ। অলপ আগতে ফেৰেংগা ডাঙৰীয়াই, আমাৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই আপোনালোকক হিচাপ দিছে যে আগৰ চৰকাৰত আমাৰ সাম্পাদায়ক কৈছে যে ইতিমধ্যে বহুতখিনি মাটি বাৰীৰ কামবিলাক কৰিব পৰা নাছিলে, কিন্তু আমাৰ তাৰ হিচাপ আছে প্ৰায় 1623টা পৰিয়ালৰ কাৰণেহে আগৰ চৰকাৰৰ সময়ত মাটিৰ পাট্টা দিব পাৰিছিলে। আৰু আজি আমাৰ সময়ত 2,75,000 ইতিমধ্যে দিয়াই হৈ গ'ল। BTCত 2,75,000 ফেমিলিৰ মাটিৰ সমস্যা সমাধানে হৈ গ'ল অলৰেডি। আৰু ডাঙৰ খবৰ আপোনালোকক ক'বলৈ গৈ আছোঁ, পৰ্বতজোৰাৰ আৰু বেছি নাই, প্ৰায় 1500 মান ফেমিলি আছে। এই 1500 ফেমিলি আপোনালোকক 10 জুলাইৰ আগত এই 1500 ফেমিলিক আৰু মাটি দিয়া হ'ব। আৰু কিছুমানৰ আজি 2 কোঠা পাইছে, 3 কোঠা পাইছে, কোনোবা 1 বিঘা পাইছে, কিন্তু আহি থকা সময়ত আকৌ সাৰ্ভে চলি আছে। আমাৰ চাৰ্কল অফিচাৰ, ফৰেষ্ট অফিচাৰ চবে মিলি বাকী থকা যিবিলাক মাটি আছে, য'ত আপোনালোকে 3 বিঘা 4 বিঘা 5 বিঘা মাটি আছে, এই মাটিবিলাকক সম্পূৰ্ণ সাৰ্ভে হোৱাৰ পিছত আপোনালোককে এই মাটিখিনি গোটাই দিয়া হ'ব, ইয়াৰো লেণ্ড পাট্টা আপোনালোকক দিয়া হ'ব। আগৰ সময়ত মাটিৰ পাট্টা ল'ব পৰা নাছিলে, ৰেজিষ্টাৰ কৰিব পৰা নাছিলে। কাৰণটো কি যে বড়োলেণ্ডত মাটি যদি কোনোবা ৰেজিষ্টাৰ কৰিব বিচাৰে, পাট্টা কৰিব বিচাৰে, তাৰ যিমান মাটি আছে, মাটিৰ ভেলুটো যিমান, ইয়াৰ 75% পইচা দিব লগা হৈছিলে। যদি আপুনি 5 লাখত মাটি কিনিছে, প্ৰায় 4-3 লাখ টকা দিব লাগিব 1 বিঘা মাটি, তেতিয়াহে মাটি ৰেজিষ্টাৰ হ'ব। যদি টাউনত আপুনি ক'ৰবাত যদি 1 কোটিত মাটি কিনিছে, তাত আপুনি 75 লাখ দিব লাগিব, তেতিয়াহে আপোনাৰ মাটি ৰেজিষ্টাৰ হ'ব। আৰু আজি এতিয়া আমি কি কৰিলোঁ, আপুনি মাটি যদি 5 লাখত কিনে 1 বিঘা মাটি, মাত্ৰ 1000 টকা দিলে মাটিটো আপোনাৰ নামত পাট্টা হৈ যাব। এইটো আমাৰ সিদ্ধান্ত। ইতিমধ্যে মানুহবিলাকে হাজাৰ এতিয়া পাট্টা ল'বলৈ আহিছে। বড়োলেণ্ডত আজি বহুত ডাঙৰ ডাঙৰ সিদ্ধান্ত হৈ গৈছে। যিসকলে চাহ বাগান বনাইছে, যাৰ ফৰেষ্টত নাই, ফৰেষ্টৰ বাহিৰৰ চাহ বাগানখিনি আমি এই জুন মাহৰ 10 তাৰিখৰ আগত বৈশ্যমুঠি 2.0, যিটো আমাৰ বৈশ্যমুঠি 1.0 হৈ আছে, তাত আজি 2,72,000 পৰিয়াল পাই গ'ল। এতিয়া বৈশ্যমুঠি 2.0 কৰিবলৈ গৈ আছোঁ আমি জুন মাহৰ 10 তাৰিখৰ ভিতৰত। তাত 9,000 ক্ষুদ্ৰ চাহ খেতিয়কে
নিজৰ নামত মাটিটো পাবলৈ গৈ আছে ৯,০০০ চাহ খেতিয়কসকলে আৰু ৪৭,০০০ পৰিয়াল আছে যিসকলে ভিজিআৰত বহি আছে এই সকলো খিলঞ্জীয়া মানুহ বড়ো মানুহ ৰাভা মানুহ গাৰো মানুহ ট্ৰাইবেল মানুহ কোনবা খিলঞ্জীয়া মানুহ আদিবাসী মানুহ আমি চেষ্টা কৰিছোঁ বৈচমুঠি 2.0 তাত আমি সুপ্ৰিম কোৰ্টৰ গাইডলাইন বিলাক ফলো কৰি আমাৰ যি আইন আছে আমাৰ 6 শিডিউলৰ যি আইন আছে অসমৰ যি লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 আছে সব আইনগতভাৱে এই কথাবিলাক চালি জাৰি চাই এই ৪৭,০০০ পৰিয়ালক আমি 1 বিঘা 1 কোঠা 2 কোঠা যিমান মাটি আছে এই মাটিবিলাকক এটলিষ্ট তেখেতসকলে বস্তি কৰি ল'ব পাৰে এই কামখিনি আমি কৰিবলৈ গৈ আছো গতিকে স্বাধীনতাৰ ৭৮ বছৰ পিছত আমাৰ যিসকল মানুহে আজিলৈকে 1 কোঠা মাটি 1 লচা মাটি নিজৰ নামত পোৱা নাছিলে আমাৰ এই চৰকাৰৰ দিনত আমাৰ যিসকলে বনাফাইড চিটিজেন যিসকলে ইয়াৰ স্থায়ী বাসিন্দা আইনগতভাৱে যিসকলে মাটি পাবলৈ যোগ্য এই প্ৰত্যেকটা পৰিয়াল প্ৰত্যেকটা ব্যক্তিক আমি ভূমিৰ অধিকাৰ দিবলৈ গৈ আছো ৪৭টা এৰিয়া নন কেডেষ্ট্ৰিয়েল আছিলে এটো কেডেষ্ট্ৰিয়েল নাছিলে এই ৪৭টা এৰিয়া নন কেডেষ্ট্ৰিয়েল এৰিয়াখিনি অলৰেডি ড্ৰোন সাৰ্ভে কৰা হৈ গ'ল এই অঞ্চলবিলাকতো যিসকলে বসবাস কৰি আছে এই সকলোকে আমি ভূমিৰ পাট্টা দিবলৈ গৈ আছো গতিকে শ্ৰদ্ধা ৰাইজ আজি পৰ্বতজোৰা অঞ্চল বড়োলেণ্ডৰ ভিতৰত সবচে সুন্দৰ এটা অঞ্চল এই অঞ্চলটো অকল সুন্দৰ নহয় ইটো পবিত্ৰ অঞ্চল কাৰণ ইয়াতে আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জন্ম পাইছিলে ইয়াৰ পৰা সমাজ সংস্কাৰৰ কাম আৰম্ভ কৰিছিলে আৰু মই যেতিয়া এপছু প্ৰেছিডেণ্ট আছিলোঁ যেতিয়া আমি বড়ো জনগোষ্ঠীৰ কথা পাতো আমাৰ 19 শতিকা এই আৰম্ভণিৰ সময়ত গুৰুদেৱে যিখিনি কাম কৰি থৈ গ'ল ইয়াৰ কাৰণে গুৰুদেৱৰ কাৰণে আমি বহুত বেছি কিবা কিবি কৰিব পৰা নাছিলোঁ আমি দুখ পাইছিলোঁ কিন্তু চৰকাৰ গঠন কৰাৰ পিছত গুৰুদেৱৰ জন্মদিন আমাৰ কেলেণ্ডাৰত আহি গ'ল আমাৰ ৰেষ্ট্ৰিক্টেড হলিডে হৈ গ'ল গুৰুদেৱৰ জন্মদিন পালন কৰিবলৈ প্ৰত্যেক বছৰত আমি 10 লাখ টকা দিওঁ গুৰুদেৱৰ নামত বিভিন্ন প্ৰগ্ৰাম আমি লোৱা আৰম্ভ কৰিছোঁ আৰু এই বছৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত 40টা সমষ্টিত তিনিটাকৈ আমি যোগা চেণ্টাৰ নিৰ্মাণ কৰিবলৈ গৈ আছোঁ সমগ্ৰ বিটিআৰ অঞ্চলত তো শ্ৰদ্ধা ৰাইজ আজি আমি জাতি জনগোষ্ঠীৰ মাজত কোনোবা কয় আমাৰ চৰকাৰে উমুক জনগোষ্ঠীক বেয়া পায় উমুক জনগোষ্ঠীক ভাল পায় আপোনালোকে চাওক 2020 চনৰ আগত দুটা জনগোষ্ঠী বহি কথা পাতিব পৰা পৰিৱেশ নাছিলে 2020 চনৰ পিছত 26টা জনগোষ্ঠী বড়োলেণ্ডত একেলগে বহি ভৱিষ্যতৰ কাৰণে দিশ নিৰ্ধাৰণ কৰিব পৰা হৈছে আমি ভিজন ডকুমেণ্ট ইতিমধ্যে পাব্লিছ কৰিছোঁ বড়োলেণ্ডত বসবাস কৰা বড়ো গাৰো ৰাভা আদিবাসী সান্তালী খৰণীয়া মাইনৰিটি বঙালী যিমান জনগোষ্ঠী আছে 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট আমি ইতিমধ্যে পাব্লিছ কৰিছোঁ এই জনগোষ্ঠীবিলাকৰ সাহিত্য সভাবিলাকক আমি সহায় কৰিছোঁ এই জনগোষ্ঠীবিলাকৰ ভাষা সংস্কৃতি আগুৱাই নিয়াৰ কাৰণে আমি বিভিন্ন পন্থা হাতত লৈছোঁ যি কাম অইন চৰকাৰে চিন্তা কৰিব পৰা নাই ইয়াত UPPL চৰকাৰে প্ৰত্যেকটো জনগোষ্ঠীক জীয়াই মানে সহবাসস্থান কোএক্সিষ্টেন্স একেলগে জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়িবলৈ সক্ষম হৈছোঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই যি কথা কৈছিলে জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক এই কথাটো লৈ পেলাই বড়োলেণ্ডত বড়োৰ লগতে সকলো জনগোষ্ঠী একেলগে বসবাস কৰিব পৰা এটা পৰিৱেশ আজি সৃষ্টি কৰা হৈছে গতিকে পৰ্বতজোৰা অঞ্চল আজি বড়োলেণ্ডৰে অঞ্চল এই অঞ্চলক বাদ দি আমি বড়োলেণ্ড চৰকাৰখনে কথা বেলেগ কথা চিন্তা কৰিব নোৱাৰোঁ গতিকে বড়োলেণ্ডত বাকি অঞ্চলত যি উন্নয়ন হ'ব এই অঞ্চলতো উন্নয়ন হ'ব লাগিব আজি এই অঞ্চলৰ ৰাস্তা ঘাট নিৰ্মাণ কৰা স্কুলবিলাক মেৰামতি কৰা বিভিন্ন কাম কাজবিলাক ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকক মই ক'বলৈ পাই সুখী হৈছোঁ যে ফৰেষ্ট অঞ্চলত বসবাস কৰা প্ৰায় 800 পৰিয়াল এই 800 পৰিয়ালে অতি শীঘ্ৰেই জুলাই মাহৰ ভিতৰতে লেণ্ড এণ্টাইটেলমেণ্ট মাটিৰ অধিকাৰ পাবলৈ গৈ আছে গতিকে পৰ্বতজোৰাত জুলাই মাহৰ ভিতৰত
প্ৰায় 90% মাটিৰ সমস্যা সমাধান হৈ যাব মই এইটো আজি চৰকাৰ হৈ আপোনালোকক ক্লিয়াৰলি কৈছোঁ এই কাম হাগ্ৰামা মহিলাৰীয়ে কৰিব নোৱাৰে এই কাম হাগ্ৰামা মহিলাৰীৰ কোনোবা ইয়াত থকা ৰিপ্ৰেজেণ্টেটিভে কৰিব নোৱাৰে ই গালি গালাজ কৰিব পাৰে মানুহ বেয়া বেয়া ক'ব পাৰে ভাল কাম হ'ব লাগে এইটো বিৰোধিতা কৰিব পাৰে কিন্তু ৰাইজৰ যে সমস্যা আছে এইটো সমাধান কৰিব নোৱাৰে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰত এটা উন্নত ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে এই কাৰণে অসমৰ চুকে কোনে আসাম মালা ৰাস্তা নিৰ্মাণ কৰিছে কোকৰাঝাৰৰ পৰা ৰূপসীলৈকে আসাম মালা ৰাস্তা নিৰ্মাণ হৈ আছে মোক যোৱা বছৰ কৈছিলে যোৱা বছৰ নহয় কেইদিনমান আগতে মই ইয়াতে স্পেচ লেব ওপেনিং কৰিবলৈ আহোঁতে আমাৰ জনিল কুমাৰ দাই মোক কৈছিলে যে ইয়াত টিপকাইৰ পৰা কোকৰাঝাৰলৈ যোৱা এটা ৰাস্তা নিৰ্মাণ কৰিব লাগে সাপোৰ্ট গ্ৰামৰ হৈ পেলাই যিটো ৰাস্তা নোহোৱাৰ কাৰণে বহুত দূৰলৈ ঘূৰি যাব লাগে বুলি কৈছে মই আজিয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম যে এই ৰাস্তাটো অতি গুৰুত্বপূৰ্ণ আৰু এই ৰাস্তাটো নিৰ্মাণ কৰিব লাগে মোৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰ্বতজোৰা ৰাইজক যেনেকৈ মৰম কৰে ভাল পায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় এই ৰাস্তাটো নিৰ্মাণ কৰিব আৰু মই আপোনালোকক কথা দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পতাৰ পিছত মই তেখেতক অনুৰোধ কৰিম তেখেতে আহি এই ৰাস্তা উদ্ঘাটন কৰিব আপোনালোকক মই এই কথাটো আপোনালোক স্পষ্ট কৰিছোঁ अब्ला नोंथांमोना भिडिअखौ नुखाबाय बिटिआरनि चिफ प्रमद बर' सारा दिनै मा बाथ्रा बुंदों जे मैया जे टिपकाइयावहाय पर्बतजरा हालामावहाय हानि पाट्टा राननाय 1000 जननि बारा जेनाखि हानि माने हा थादेर लेन्ड टाइटेल मोनाखैमोन गोलाव सम थांनाय 17 बोसोरावबो माने सरकारा बानायनानै होनो हादिया गोबां काहानिफोर आरो दिनै नोंगौ नोंथांमोना बयबो बे बाथ्राखौ नंखाय होननानै बुंनो हाया जे नैबे फैबाय थानाय रानिं 5 बोसोराव बिथांमोनहा हानि खामानिफोरखौ गोबांनि मावफुंनानै होआ नङा होथारबायबो बेखौ जोङो मानिनांगोन नोङो बिश्वनाथनिफ्राय लानानै ओरै संकससिमनि गेजेरावहाय बिथांमोनहा जायफोरनाखि हाखौ मोनाखैमोन दिनै बिथांमोनहा होदों बिटिआर गभर्नमेन्टआ स्पेसियली हाखौ बांसिन गुरुत्व होदों होननानै मानोना हायानो आसल हाया जुदि गैजायाब्ला जों बाहा न' लुनानै थानो जों बहा थानो जों जेराव न' लुगोन जों जेराव आथिं होगोन बेनो जुदि जोंनि थाखाय सेफटि नङाब्ला बा बे जायगायानो जोंहा गैयाब्ला जों बहा थानो बे बाथ्राखौ बिथांमोना गोथौयै सिन्था खालामनानै बेनिखायनो बिथांमोना हानि सायाव खामानिखौ मावगोन होननानै खोथा होबोनाय जेरै बिथांमोना दिनै मावदों आरो बेनि गेजेरजों बिथांमोना खामानिफोरखौ मावगासिनो दङ बेखौ नोंथांमोना बयबो नुखादों आरो बेजों लोगोसे बिथाङा गोबां माखासे पास्ट प्रेजेन्ट एन्ड फिउचारनि बाथ्रा बुंदों जाखांनाय आरो सोलिफु आरो जागोननि बाथ्राफोरखौ बिथाङा बे भिडिअनि गेजेरजोंहाय गासैबो बाथ्राफोरजोंनो बिथाङा सरजाबनानै माखासे बाथ्राफोरखौ जोंनि गेजेराव गेवलाङै लाखिदों रायजो राजाफोरनि गेजेरावहाय दा नोंथांमोना सार्जारि खालामदो बयबो साननो हाखायो बुजिनो हाखायो नोंथांमोन बयबो मिन्थिखायोखा स' गतिके सारनि बे प्रमद बर' सारनि बुंनाय बाथ्राफ्रा बेसेबां सैथो नंगौ आरो नङा नोंथांमोना जाज खालामनानै नोंथांमोना कमेन्ट बक्सआव कमेन्ट हरबानो जाबाय आं बेखिनिखौनो नोंथांमोननि गेजेराव लानानै फैदों थेंक इउ